মই সুধিছিলোঁ যে 2024 আৰু 25 বৰ্ষত যিটো বাজেট আছিলে এই বাজেটত ষ্টেট বাজেটত 10 কোটি টকা মাৰ্টিয়াৰ্ছ ফেমিলিক এক্স ক্ৰিচিয়া 500 কি বুলি কয় 5 crore 5 লাখ হিচাপে 5 লাখ ইজ ফেমিলি যিটো দিয়াৰ কুৱেশ্যন এই কুৱেশ্যনটো যোৱা বছৰৰ যিটো 10 crore এই 10 crore পইচা দি কিমানজনক কিমান শ্বহীদ পৰিয়ালক পইচা দিয়া হৈছে বুলি মই প্ৰশ্ন কৰিছোঁ ইয়াৰ উত্তৰটো কি দিলে জানে 2025 10 কোটি টকাটো ষ্টেট গভৰ্ণমেণ্টে এক পইচাও আমাক দিয়া নাই এতিয়াহে বোলে বাজেট হৈ গ'ল এনুৱেল মানে 31 মাৰ্চ কমপ্লিট হৈ গ'ল এতিয়াহে বোলে পইচা ৰিলিজ কৰাৰ কাৰণে তেওঁলোকে বোলে দৰখাস্ত দিছে এইটো হাস্যকৰ কথা নহয় নে নহয় এই যে এনচাৰটো কোনে লিখিলে মইতো বুজি নাপালোঁ কোন অফিচাৰে লিখিলে বা কোন মানে জনপ্ৰতিনিধি লিখিলে মইতো আচৰিত পালোঁ আৰু এইবাৰ মাত্ৰ 10 কোটি মাৰ্টিয়াৰ্ছ হেডত আকৌ ৰাখিলে 10 কোটি টকা মানে আমাৰ যিটো মাৰ্টিয়াৰ্ছসকল যিটো বছৰে বছৰে আমাৰ প্ৰত্যেকটা ফেমিলিক 5 লাখেই দিয়াৰ যি এটা কমিটমেণ্ট এই কমিটমেণ্ট এই বছৰো মানে মাত্ৰ 10 কোটি টকা তো বাজেটত ৰাখিওতো লাভ নাই যোৱা বছৰৰ পইচা আনিব পৰা নাই এই বছৰৰ যদি পইচা আনিব নোৱাৰে অহা বছৰৰ বাজেট হেডত কি আহিব 00 অৰ টোকেন বাজেট লাহে লাহে BTC আগৰ পৰা যিটো 12.19 যিটো শ্বেয়াৰিং পাব লাগে সেইটো পালেতো আজিৰ দিনটোত 1,500 কোটি টকা মানে ফালে হৈ যিটো বাজেট কম বাজেট দিয়া 833 মানে 8.803 803 কোটি যিটো বাজেট এই বাজেট কোনো এইবাৰ বাজেটত কি কৰিলে আনস্পেন্ড বেলেন্স অফ 2024 and 25 যোৱা বছৰৰ আনস্পেন্ড বেলেন্সটো এইবাৰ বাজেটত আৰু প্লাছ কৰিব লগা হৈছে অসম্ভৱ এই বাজেটৰ জৰিয়তে তো আজিতো বাজেট স্পীচ আমি শুনিলোঁ বহুত ডাঙৰ ডাঙৰ কমিটমেণ্ট যোৱা বছৰৰ কমিটমেণ্ট কি দিছিল এই কমিটমেণ্ট দিয়া কিমানখিনি ইমপ্লিমেণ্টেশ্যন হ'ল আৰু এই বছৰত ইমান ডাঙৰ ডাঙৰ কমিটমেণ্ট দিলে বা কমিটমেণ্ট দি আছে ইমপ্লিমেণ্ট কিমান হ'ব ৰাইজে এইটো ইতিমধ্যে আমি সকলোৱে গম পাওঁ আৰু যিটো আমি বাজেট স্পীচ দেখিলোঁ অনলি ইলেকশ্যনাৰিং বাজেট কমিউনিটি প্লিজ কমিউনিটিসকলক সান্ত্বনা দিয়াৰ বা আমাৰ বা BTC-বাসী ৰাইজক সান্ত্বনা দিয়াৰ বাজেট বাহিৰে এই বাজেটৰ দ্বাৰা BTC-বাসী ৰাইজে কিবা উপকৃত হ'ব ক'ব নোৱাৰে তো আজি আমাৰ 2025 আৰু 26 বৰ্ষৰ কাৰণে যিটো জেনেৰেল বাজেট ফ্লেছ হৈ গ'ল ইয়াত আমি BPF MCLA হিচাপে বা BPF দলৰ MCLA হিচাপে আমি ইয়াত সন্তুষ্ট নহয় যিটো আমাৰ এই বছৰৰ যিটো SOPD বাজেট এই বাজেটত মাত্ৰ আমি 843 crore আমি দেখা পালোঁ তো আমি ভাবিছিলোঁ খুব এক্সটেনচিভ আমি অলপ মানে এক্সপানশ্যন আমি পাম বুলি আশা ৰাখিছিলোঁ যদিও খুব দুখেৰে আজি যিটো আমাৰ অসম চৰকাৰৰ যিটো এপ্ৰুভ যিটো বাজেট এই বাজেটখনহে আজি এক্সপেণ্ডিচাৰ কৰাৰ কাৰণে বা আমাৰ চেলাৰী বাজেট যিটো আমাৰ চেলাৰী এইটো দিব পাৰিবৰ কাৰণে আমি আজি চেলাৰী পোৱাৰ কাৰণে আমি আজি এই বাজেটখন এপ্ৰুভ কৰিলোঁ যিটো বাজেট থৰলি যিটো ষ্টেটৰ বাজেট এই বাজেটখনক যদি আমি চাওঁ তো BTC গভৰ্ণমেণ্টে যিমান পাব লাগিছিলে সেইটোতো পোৱা নাই ট্ৰেডিশ্যনেলি যিটো আমি আগৰ দিনৰ পৰা পোৱা যিটো মানে পইচাবিলাক এই পইচাবিলাকো আমি আজি হেৰাব লগা হ'ল যেনেকৈ আপোনালোকে জানে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত 17 মেইনটেনেন্স
19 মেটেৰিয়েলছ আৰু 14 মাইনৰ ৱাৰ্কছ নামেৰে বিভিন্ন ডিপাৰ্টমেণ্টৰ নন প্লেন নন চেলাৰী আমি পাবলৈ সক্ষম হৈছিলোঁ। এই বছৰৰ বাজেটবিলাকত আমি দেখিলোঁ ডিপাৰ্টমেণ্টেল যিটো এল'কেশ্যন, এই এল'কেশ্যনবোৰত যোৱা বছৰো মানে যিটো নন চেলাৰী নন প্লেন বাজেট, নন প্লেন নন চেলাৰী, এইটো চেলাৰীও নহয় কিন্তু নন প্লেনটো আমাৰ ইমাৰ্জেঞ্চি কামৰ কাৰণে বিভিন্ন মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ কাৰণে প্ৰত্যেক বছৰতেই ষ্টেট গভৰ্ণমেণ্টে আমাক প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে পইচা দিছিলে। কিন্তু যোৱা বছৰৰ পৰা আমি আহি দেখিলোঁ যে যোৱা বছৰৰ পৰা নীল বাজেট মানে 00.00 মানে তাত বাজেট ৰখা নাই। আৰু কোনোবা ডিপাৰ্টমেণ্টত অনলি মানে 00.1 মানে 1,000 টকা, সেইটো কয় বাজেটত মানে টোকেন বাজেট, জাষ্ট টোকেনে ৰাখিছে কিন্তু ইয়াত পইচা ৰখা নাই। মানে আমাৰ যিটো BTR এগ্ৰিমেণ্ট 2020 চনৰ যিটো স্পেচিয়েল পেকেজ, এই পেকেজটো লাহে লাহে নাইকিয়া হৈ গ'ল। 2020 চনৰ হোৱা চুক্তি মতে Annexure 2, Annexure 3 and Annexure 4 ডেভেলপমেণ্টেল প্ৰজেক্টছ এণ্ড ইনষ্টিটিউশ্যন বনাবৰ কাৰণে যিটো কমিটমেণ্ট, চেণ্ট্ৰেল এণ্ড ষ্টেট কমিটমেণ্ট, এই কমিটমেণ্টটো বাজেটত ৰিফ্লেক্ট হ'ব লাগে। 2020, 21, আৰু 22-23 যিটো মানে ষ্টেট মানে WPT বাজেট 78 গ্ৰেণ্টছ, তাত চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে ৰিফ্লেকশ্যন কৰিছিলে। মানে 50% 50-50 শ্বেয়াৰিং যিটো পেটাৰ্ণ, বছৰত 500 কোটি, 250 কোটি ষ্টেট, 250 কোটি চেণ্ট্ৰেল শ্বেয়াৰ, মানে 50-50 শ্বেয়াৰিং যিটো প্ৰপৰ্চনেট, সেইটো চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে 3 বছৰ ৰাখিলে। ৰখাৰ পিছত আৰু কিন্তু বাজেটত আৰু ৰাখিব নোৱাৰে। হোৱাৰেজ মানে যিটো Annexure 2, 3 and 4 ইয়াত দিয়া ডেভেলপমেণ্টেল প্ৰজেক্টছ এণ্ড স্কিমছ ইনষ্টিটিউশ্যনছ, এইটো আজিলৈকে নট এ ছিংগল আজিলৈকে হোৱা নাই, এটা প্ৰজেক্টো এপ্ৰুভ হোৱা নাই। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজিৰ দিনটোত এটা পইচাও দিয়া নাই। আৰু এইটো আমি কোৱা কথা নহয়, আপোনালোকক মই আমাৰ মাননীয় সাংসদ ৰেণগৰা নাৰ্জাৰী ডাঙৰীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত এটা কুৱেশ্যন কৰিছিলে, কুৱেশ্যনৰ জবাবত সেই কথাটো আহিছে। আৰু আমি বছৰে এইবাৰো মই কুৱেশ্যন কৰিছোঁ, এই কুৱেশ্যনত অহাকালি আহিব এনচাৰটো, অহাকালি আহিব নিশ্চয়। যিটো বাজেট আমি পাব নোৱাৰে। আৰু ইণ্টাৰেষ্টিং আৰু এটা কথা, যিটো 10খন কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা কৈছে, এই যদি 10খন কলেজৰ শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ সকলৰ যদি চাকৰি প্ৰভিঞ্চিয়েলাইজ হৈছে, তেওঁলোকৰ দৰমহাটো চেলাৰী কম্পনেণ্টত যাব লাগিছিলে, চেলাৰী কম্পনেণ্টত যোৱা নাই। আকৌ এইবাৰ কি কৰিলে গভৰ্ণমেণ্ট অফ আছামে 17 কোটি টকা গ্ৰেণ্ট চিহ্নিতত ৰাখিলে। গ্ৰেণ্ট চিহ্নত ৰখা মানে আপুনিতো গ্ৰেণ্ট চিহ্নিত হোৱা মানে আপুনি দৰমহা দিলেও আপুনি দৰমহা বা তেওঁলোকৰ চাকৰিটো ছাৰ্ভিচ বুকত আহিব নোৱাৰে। অনলি মানে তেওঁলোকক পইচা দিবৰ কাৰণে যোৱাবাৰ 10 কোটি টকা দিছিলে, এইটো পে'মেণ্ট হৈ গ'ল। কিন্তু ইয়াতো মানে 1 বছৰৰ পইচা দিব পৰা নাই। এইবাৰ 1 বছৰৰ কাৰণে 17 কোটি বাজেটত আমি দেখিবলৈ পাইছোঁ। আৰু আমি জানো তেওঁলোকৰ এপইণ্টমেণ্ট যেতিয়া হৈছিল আৰু তেওঁলোকৰ যিটো উইথ ইফেক্ট ফ্ৰম যিটো যেতিয়াৰ পৰা পাব লাগিছিলে, তেওঁলোকৰ 5 কোটি টকা এৰিয়াৰ আছে, দৰমহা এৰিয়াৰ দিব লাগে। এতিয়া BTC গভৰ্ণমেণ্টে ক'ৰ পৰা এৰিয়াৰ দিব বাজেটত কোনো স্পেচিফিক নাই। আৰু কিয় নাই? কাৰণ ষ্টেট গভৰ্ণমেণ্টে গ্ৰেণ্ট চিহ্নিতহে দিছে। গ্ৰেণ্ট চিহ্নিতটো আৰু
এৰিয়াৰ নাথাকে কাৰণ এইটো চেলাৰী হিচাপে মানে এজ পাৰ মানে বেনিফিচিয়াৰী মানে আমাৰ কিবা ষ্টাফৰ যিটো পাব লগা প্ৰাপ্য হিচাপে বাজেটত উত্থাপন হোৱা নাই আকৌ তেওঁলোকে খৰচ কৰা নাই আফটাৰ মানে লেপছ মানে 3 ইয়াৰ্ছ তেওঁলোকে যদি খৰচ কৰিব নোৱাৰে বাজেটত ৰাখাৰ কোনো অৰ্থ নাই ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কোনো ৰকম বাজেটখন জীয়াই ৰাখিবৰ কাৰণে একাউণ্টছ বা হেড অফ একাউণ্টছটো ৰাখিবৰ কাৰণে তেওঁলোকে টোকেন অফ বাজেটে আমি পাব পাৰিছোঁ ইয়াৰ পিছত আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট যিটো আমাৰ জ্বলন্ত সমস্যা যিটো বানপানীটো অসমৰ নেশ্যনেল সমস্যা BTCৰ অসমতকৈ BTCত চবতকৈ গৰাখহনীয়াটো হয় ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে সেই তাহানি কালৰ পৰা মেইনটেনেন্স কৰিবৰ কাৰণে ইমাৰ্জেঞ্চি মানে ফ্লাড ইমাৰ্জ কৰাটো বন্ধ কৰিবৰ কাৰণে মেইনটেনেন্স পইচা দি আহিছিলে এই যে আপোনাৰ 14 মাইনৰ ৱাৰ্কছ সৰু সুৰা মানে ডিপ্লেকশ্যন বা বাঁহ জংঘল থংগল দি পেলাই গৰাখহনীয়া বন্ধ কৰাৰ কাৰণে 175 তাৰপিছত মাইনৰ ৱাৰ্কছ 14 মাইনৰ ৱাৰ্কছ 17 মেইনটেনেন্স ইয়াত মানে আপোনাৰ 187 মানে 2020-21 মানে আমাৰ BTCৰ আগৰখিনি মই নিদিলোঁ BTCৰ প্ৰথম বাজেটখন মই উদাহৰণ হিচাপে দিলোঁ এই ট্ৰেডিশ্যনেলি আহিব লাগে বাজেটখন 12.19 এজ পাৰ পপুলেশ্যন অফ BTC অফ আছাম অসমৰ জনসাধাৰণৰ সংখ্যাৰ আমাৰ BTCৰ জনসংখ্যাটো আছে 12.19 12.19 এইটো আমাৰ জনসংখ্যা এই জনসংখ্যা গাঁথনি মতে আমাৰ প্ৰত্যেক বছৰত আমি 12.19 ইনহেন্স বাজেট আমি পাব লাগিছিলে এইটো আহি কি হ'লে জানে যোৱা বছৰ মাত্ৰ 1 লাখ যোৱা বছৰ আৰু এই বছৰত আপোনাৰ মানে 0 এইবাৰ টোকেনৰ নাৰাখিলে 0 নীল বাজেট এতিয়া BTC এৰিয়াত যদি ফাড কণ্ট্ৰল হয় ইমাৰ্জেঞ্চি কোন পইচা দি আপুনি অলপ হেণ্ডেল কৰিব ডিপাৰ্টমেণ্টে কেনেকৈ হেণ্ডেল কৰিব ক'ত পইচা পাব অফিচ কেনেকৈ চলাব আমাৰ অফিচাৰবিলাকৰ গাড়ী ঘোঁৰা তেল ক'ৰ পৰা খৰচ হ'ব মেইনটেনেন্সৰ পৰাই খৰচ হ'ব না সেইটো যদি নাপায় BTCৰ অফিচাৰবিলাকে কেনেকৈ ডিপাৰ্টমেণ্টখন চলাব BTCৰ আমাৰ অফিচাৰবিলাকে ব্যুৰ'ক্ৰেটছবিলাকে ফিল্ডত গৈ পেলাই কোন চৰকাৰী পইচা যদি নাথাকে চৰকাৰী ধন যদি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্ট ডিফাং লাহে লাহে আমাৰ ডিপাৰ্টমেণ্টবোৰ ডিফাং হৈ গৈ আছে আৰু পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত মই আপোনালোকক লিখিত মই দিবলৈ বিচাৰিছোঁ যে প্ৰত্যেকটা বছৰত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত পাইছিলে 3 কোটি মানে 17 মেইনটেনেন্স আৰু 19 মেটেৰিয়েলছত 198 2020 আৰু 2021 আৰু 22 সেশনত আহি যোৱা বছৰ অনলি 1 লাখ এই টকাখিনি যোৱা বছৰ মাত্ৰ 1 লাখ আৰু ইণ্টাৰেষ্টিংলি এই বছৰ কি ৰাখিলে 0.95 মানে 95,000 টকাহে মানে বাজেটত প্ৰভিজন ৰাখিলে তেতিয়াহ'লে আপুনি ডিপাৰ্টমেণ্টখনক কেনেকৈ চলাব আপোনাৰ ৰাইজৰ খোৱা পানীৰ ব্যৱস্থা আপুনি কোন পইচাৰে আপুনি মেইনটেনেন্স মেইনটেনেন্স কৰিবৰ কাৰণে মেইনটেনেন্স হেডত আৰু মেটেৰিয়েলছ কম্পনেণ্টত ষ্টেট গভৰ্ণমেণ্টে প্ৰত্যেক বছৰতেই তেনেকুৱা পইচা দি আহিছিলে কিন্তু যোৱা বছৰৰ পৰা নাই যোৱা বছৰত মই বাজেটত উত্থাপন কৰিছোঁ ইণ্টাৰেষ্টিংলি আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টখনক জনে চাই অথবা আমাৰ BTCৰ CM ডাঙৰীয়া ইয়াত মনোযোগে নাই বাজেটখনকে বুজি পায় নে নাপায় অফিচাৰবিলাকে বনোৱাহে বাজেট এইটো নট পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বনোৱা বাজেট নহয় অফিচাৰবিলাকে যিটো বনাইছে সেইটোকে নে ইয়েছ বুলি মানে হাউচত ডাঙৰ মানে লেকচাৰ মাৰাৰ বাজেট বাহিৰে BTC বাকী ৰাইজে একো আশা কৰিব নোৱাৰে ইয়াৰ পিছত আপোনালোকে চাব এইটো পাব্লিচিটি ডিপাৰ্টমেণ্ট মানে একদম সৰু সহজটো মই দেখাইছোঁ আপোনালোকক 2021-22 আছিলে 1,79,00,000 2022-23 আছিলে 1,77,00,000
আমাৰ 23-24 আছিলে 177.9 লাখ, তাৰপিছত 24-25 আছিলে 11,000, আপুনি 25-26 0095 লাখ, মানে 95,000হে। ক'ত মানে 1,79,000 প্ৰত্যেকটা বছৰত ট্ৰেডিশ্যনেল আগৰ পৰা চলি আহি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত পাব্লিচিটি ডিপাৰ্টমেণ্টৰ মেইনটেনেন্স বা পাব্লিচিটি কাম কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজক জনাবৰ কাৰণে যিটো এটা পাব্লিচিটিৰ দৰকাৰ, সেই পাব্লিচিটিও আজিকালি দিনত তেওঁলোকে মেইনটেনেন্সত পাব নোৱাৰা পইচা হৈছে। ষ্টেট গভৰ্ণমেণ্টৰ WPT বাজেট মোৰ মানে কি বুলি কয় BTCৰ ফালে মানে নেগলেক্ট কৰা এটা বাজেট। এই বাজেটত BTCৰ প্ৰতি এটা মানে ভাল এটা সহায় কৰাৰ এটা বাজেট বুলি আমি নাভাবোঁ আমি। 17 কোটি টকা পইচা দি আপুনি এই বছৰত কেইখন স্কুল প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব? আৰু নোৱাৰে। 70 crore rupees for only 10 colleges, 10টা কলেজৰ বাহিৰৰ যদি আমি এটা দুটা আৰু কিবা যদি প্ৰভিন্সিয়েলাইজ কৰে তেতিয়াহ'লে পইচা ক'ৰ পৰা দিব? বাজেটত নাই। ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টে দায়ী। BTC গভৰ্ণমেণ্টে সেইটো ষ্টেট গভৰ্ণমেণ্টলৈ দাবী কৰা নাই, যাৰ ফলত ষ্টেট গভৰ্ণমেণ্টৰ যিটো বাজেট, এই বাজেটত ইয়াত ৰিফ্লেকশ্যন হোৱা নাই। তাৰপিছত আপোনাৰ যিটো মই আগতে ক'লোঁ যে যিটো প্ৰত্যেক বছৰতে BTC ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হেডত 200 কোটি 250 কোটি টকা দি আহিছিলে। এই মানে যিটো ষ্টেট গভৰ্ণমেণ্টৰ BTC ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, তাৰ লগতেই কেপিটেল হেডত কি লিখিলে মানে BTC বডো একৰ্ড ইমপ্লিমেণ্টেশ্যন লগত লগাই পেলাই আমাক মানে এটা বাজেট কি কৰি দিলে। মানে এই বাজেটটো নাই আৰু লেপছ হৈ গ'ল। এতিয়া যিটো আমি বছৰে ষ্টেট গভৰ্ণমেণ্টৰ পৰা পোৱা 200-250 কোটি টকা স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰেণ্ট, এই গ্ৰেণ্টটো আছিলে ৰেভিনিউ হেডটো এতিয়া কেপিটেল হেডত লৈ আহিলে, লগত আপোনাৰ বডো একৰ্ড ইমপ্লিমেণ্টেশ্যন লিখি মেলাই আমাক মানে সন্তুষ্ট কৰাৰ বাহিৰে একো নহয় বুলিয়ে মই ভাবিছোঁ। আৰু ইণ্টাৰেষ্টিং, আজি মোৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনত মই লিখিত আকাৰে মই যিটো কিবা পালোঁ, এনচাৰ পালোঁ, এই এনচাৰটো মই আপোনালোকক সন্মুখেই মানে অৱগত কৰিব বিচাৰিছোঁ। তেওঁলোকৰ যিটো এক্সপেণ্ডিচাৰ, মই যোৱাবাৰেই কৈছোঁ, মই 100% তেওঁলোকে ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰিছে, নট এ ছিংগল তেওঁলোকে কেপিটেল এক্সপেণ্ডিচাৰ কৰা নাই। আৰু এইবাৰো আমি যিটো বাজেট দেখিলোঁ, তেওঁলোকৰ বাজেটখনেই 100% গ্ৰেণ্টছ ইন এইড। টোটেল বাজেট ইজ গ্ৰেণ্টছ ইন এইড। ইয়াত কোনো কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ কোনো ইয়াত তেওঁলোকৰ থিৰাং এটা বক্তব্য বা তেওঁলোকৰ এটা কাম কৰাৰ এটা শ্বেডিউল আমি দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণে যিটো 843 crore যিটো আমাৰ SOPD বাজেট, এই বাজেটখন মানে কমপ্লিটলি তেওঁলোকে ইলেকশ্যনটো আগত ৰাখি BTC বাকী ৰাইজক মানে সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা চলাই থকা বাজেট বুলি আমি গম পাওঁ। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চেণ্ট্ৰেল স্পনচৰ্ড স্কিম আৰু ষ্টেট স্পনচৰ্ড স্কিমবোৰ লাহে লাহে আমাৰ যিটো বাজেট, এই বাজেটত আমি নাইকিয়া মানে দেখিব পৰা নাযায়। এইখিনি আমি BPF দল হিচাপে খুব চিন্তিত। এই বছৰৰ যিটো বাজেট, আগৰ বছৰৰ পৰাই আমি খুব চিন্তিতভাৱে ৰাইজক অৱগত কৰিছোঁ। এইবাৰ কিন্তু মানে স্পষ্ট দেখা গ'ল যে মানে ইনচিনচিয়াৰিটি এই বাজেটবিলাক আমি দেখিবলৈ পাইছোঁ। ধন্যবাদ।